Hello everyone, welcome back to my channel Bindas Jenifar. মই আপোনালোকক কৈছিলো যে এটা ফেস ওয়াশ দেখাম যেটো ফেস ওয়াশ খানিলে পিম্পলস স্পটস সকলোবোৰ দূৰ হৈ যায় মোৰ এটা সময়ত বহুত পিম্পল আছিল একদম ইয়াত কপালত গালৰ এইখিনি জাগাত বহুতে পিম্পলস ওলাইছিল একদম ঘনকৈ একদম দেখিবলৈ বেয়াই দেখা গৈছিল আৰু সেইবোৰ ভাল হোৱাৰ পিছতটো কলা দাগ পৰি গৈছিল So মই কি ফেস ওয়াশ ব্যৱহাৰ কৰোতে মোৰ পিম্পলবোৰ ভাল হৈ গৈছে আৰু দাগবোৰো নোহোৱা হৈ গৈছে সেই ফেস ওয়াশটো মই যেতিয়াৰ পৰা ব্যৱহাৰ কৰিছো এই পিম্পলছবোৰ ভাল হোৱা এতিয়ালৈ ব্যৱহাৰ কৰিয়ে আছো একদম বহুত ভাল ফেস ওয়াশ হয় হেতু অয়েলি স্কিনৰ কাৰণে তো বহুতেই ভাল জিবোৰৰ বহুত অয়েল ওলাই থাকে স্কিনত সেইবোৰৰ বাবেটো একদম বহুতেই ভাল আৰু জিবিলাকৰ নরমাল স্কিন হয় সেইবিলাকে এটো ব্যৱহাৰ কৰি থাকিলে মুখখন অলপ ড্ৰাইও হৈ যাব পাৰে ড্ৰাই হলে কোনো কথা নাই কেদিনমানৰ কাৰণে আকৌ এটা বেলেগ ফেস ওয়াশ ব্যৱহাৰ কৰিব ধৰি লোৱা লেকমি ষ্ট্ৰবেৰী ফেস ওয়াশ হেতু ব্যৱহাৰ কৰিব পাৰে বহুত ভাল ফেস ওয়াশ হয় আৰু যেতিয়া আকৌ আপোনালোকে দেখে যে অলপ আকৌ অয়েলৰ নিচিনা আহিছে তেতিয়া হলে আকৌ হেতু মই যেটো আপোনালোকক দেখাম ফেস ওয়াশ হেতু ব্যৱহাৰ কৰিলে হল মই তেনেকুৱা কৰো মোৰ নরমাল স্কিন হয় এনি টাইম অয়েল উলাই নাথাকে যেতিয়া অয়েল বেছি হয় স্কিনত তেতিয়া মই যেটো ফেস ওয়াশৰ বিষয়ে আপোনালোকক কৈ আছো হেতু লগাও আৰু যেতিয়া মোৰ অলপ ড্ৰাই হোৱাৰ নিচিনা হয় মই নিজে গম পাও এইখিনি শুকাই যায় ড্ৰাই লাগে স্কিনটো তেতিয়া মই লেকমি ষ্ট্ৰবেৰী ফেস ওয়াশটো ব্যৱহাৰ কৰো তো মই আপোনালোকক দেখাই আছো মই কোনটো ফেস ওয়াশ ব্যৱহাৰ কৰি পিম্পলছবোৰ ভাল কৰিছো আপোনালোকেও ব্যৱহাৰ কৰিব পাৰিব একদম 100% গ্যাৰান্টি দিছো যে পিম্পলছবোৰ একদম ধুনিয়াকৈ ভাল হৈ যায় সেই ফেস ওয়াশটো হৈছে এইটোৱে যেটো মই ব্যৱহাৰ কৰি আছো বৰ্তমান আধা শেষ হৈছে এইটো পতঞ্জলি সৌন্দৰ্য ফেস ওয়াশ ভিটামিন B3 আছে আৰু একদম স্পটলেস গ্লোয়িং স্কিন কৰি দিয়ে সো এইটো আপোনালোকে যাৰ পিম্পলস আছে আৰু বহুত অয়েলি স্কিন সকলোৱে ব্যৱহাৰ কৰিব পাৰে সো এইটো হানিয়ে মোৰ পিম্পলছবোৰ ভাল হৈছে একদম পিম্পলছবোৰ নোহোৱা হয় এতিয়া দাগবোৰো যায় ক্লিয়াৰ গ্লোয়িং স্কিন হৈ গৈছে খালি মই যেতিয়া অলপ বেছি ড্ৰাই যেন পাও মুখখন তেতিয়া লেকমি ষ্ট্ৰবেৰী ফেস ওয়াশটো হানো আৰু বেছি টাইম এইটোৱে ব্যৱহাৰ কৰো একদম বহুত ভাল ফেস ওয়াশ হয় যি সকলৰ পিম্পলস আছে দাগ আছে সেই আৰু অয়েলি স্কিন সেই সকলোৱে এই ফেস ওয়াশটো ব্যৱহাৰ কৰিব বহুত ধুনিয়া ফেস ওয়াশ হয় পতঞ্জলি সৌন্দৰ্য ফেস ওয়াশ এইটোৰ দাম হৈছে 60 টকা ইনগ্ৰেডিয়েন্টবোৰ হ'ল অৰেঞ্জ পিল অয়েল নিম তুলসী এন্ড গ্ৰীট কুমাৰী যেটো আমাৰ স্কিনৰ কাৰণে বহুত ভাল আৰু লগতে ভিটামিন B3 আছে মোৰ এই ভিডিওটো চাই এই ফেস ওয়াশটো ব্যৱহাৰ কৰি নিশ্চয় আপোনালোকৰ বহুত কামত আহিব একদম 100% গ্যাৰান্টি দিছো আপোনালোকৰ পিম্পলস ভাল হৈ যাব স্পটবোৰ ভাল হৈ যাব সো ভিডিওটো চাই ভাল লাগিলে লাইক কমেন্ট শেয়াৰ আৰু লগতে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব বাই বাই